আজি তোমালোকৰ সৈতে এটা নতুন বিষয় আলোচনা কৰিম তোমালোকে ভালদৰে মন দি শুনিবা তোমালোকে মন কৰা ৰতন আৰু ৰহিম নামৰ দুজন ছাত্ৰ আছিল এজন হৈছে ৰতন আনজন হৈছে ৰহিম ৰতন আৰু ৰহিম নামৰ ছাত্ৰ দুজনে বেংকত একোটাকৈ একাউণ্টছ খুলিলে আমি ধৰিছো বেংকত থকা একাউণ্টছটো এটো হৈছে ৰতনৰ একাউণ্টছ এটো হৈছে ৰহিমৰ একাউণ্টছ হয়নে বাৰু একাউণ্টছ তেওঁলোকে ইয়াতে টকা জমা ৰাখে এটা ৰতনে প্ৰথম মাহত জানুৱাৰী মাহত টকা জমা ৰাখিছিল কিমান 500 টকা ক'ত জমা ৰাখিছিল একাউণ্টছত ফেব্ৰুৱাৰী মাহত জমা ৰাখিছিল আকৌ 500 টকা হয়নে বাৰু ৰহিমে জমা ৰাখিছিল জানুৱাৰী মাহত 700 টকা ফেব্ৰুৱাৰী মাহত জমা ৰাখিছিল 500 টকা ঠিক তেনেকৈ তৃতীয় মাহত মাৰ্চ মাহত তেওঁলোকে জমা ৰাখিছিল ৰতনে জমা ৰাখিছিল আকৌ একেদৰে 500 টকা আকৌ ৰহিমে জমা ৰাখিছিল 600 টকা ঠিক এইদৰে তেওঁলোকে ছাত্ৰ দুজনে তেওঁলোকৰ একাউণ্টছত প্ৰতিমাহে টকা জমা ৰাখিছিল জমা ৰখাৰ শেষত বছৰটোৰ শেষত তেওঁলোকে টকাৰ পৰিমাণখিনি মন কৰিলে দেখা পালে ৰতনে দেখা পালে প্ৰতিমাহৰ শেষত জমা হোৱা টকাৰ পৰিমাণখিনি এনে ধৰণৰ জানুৱাৰী মাহত 500 টকা ফেব্ৰুৱাৰী মাহত 1000 টকা মাৰ্চ মাহত 1500 টকা এপ্ৰিল মাহত ঠিক তেনেকৈ কিমান জমা হ'ব 2000 টকা হয়নে বাৰু ঠিক এইদৰে ৰতনৰ টকা একাউণ্টছত জমা হ'ল ৰহিমৰ টকাৰ একাউণ্টছত জমা হোৱা টকাৰ পৰিমাণখিনি এনে ধৰণৰ প্ৰথম মাহত কিমান জমা হৈছিল 700 টকা দ্বিতীয় মাহৰ শেষত তেওঁ কিমান টকা জমা হৈছিল 1200 টকা তৃতীয় মাহৰ শেষত কিমান টকা জমা হৈছিল 1800 টকা আৰু ঠিক এইদৰে তেওঁলোকে তেওঁলোকৰ একাউণ্টছত বিভিন্ন পৰিমাণে টকা জমা ৰাখিছিল এতিয়া আমি তেওঁলোকৰ টকাৰ পৰিমাণখিনি এতিয়া ৰতনৰ টকাৰ পৰিমাণখিনি আমি যেতিয়া মন কৰিম দেখা পাম কি তেওঁলোকে কি হৈছে প্ৰতি মাহৰ শেষত এতিয়া প্ৰথম মাহ আৰু দ্বিতীয় মাহৰ শেষত প্ৰথম মাহে 500 টকা দ্বিতীয় মাহত ঠিক তেনেকৈ 500 টকা জমা ৰাখিছিল গতিকে দ্বিতীয় মাহৰ শেষত তেওঁ জমা হৈছিল কিমান টকা 1000 টকা আকৌ তৃতীয় মাহৰ শেষত জমা হৈছিল 1500 টকা দ্বিতীয় মাহত জমা আছিল কিমান টকা দ্বিতীয় মাহৰ শেষত জমা আছিল 1000 টকা গতিকে এতিয়া 500 টকা জমা কৰাত 1500 টকা হ'ল এতিয়া আমি দ্বিতীয় আৰু প্ৰথম মাহৰ অন্তত আমি যেতিয়া আমি হিহঁতৰ পাৰ্থক্য উলিয়াম কিমান পাম আমি 500 টকা তৃতীয় আৰু দ্বিতীয় মাহৰ টকাৰ পৰিমাণৰ যেতিয়া আমি পাৰ্থক্য উলিয়াম তেতিয়া কিমান পাম 500 টকা হয়নে বাৰু এতিয়া কিন্তু আমি ৰহিমৰ ক্ষেত্ৰত যেতিয়া আমি মন কৰিম ৰহিমৰ ক্ষেত্ৰত আমি মন কৰিলে কি দেখা পাম ৰহিমৰ ক্ষেত্ৰত দ্বিতীয় আৰু প্ৰথম মাহৰ শেষত জমা হোৱা টকাৰ পৰিমাণৰ অন্তৰ আমি কিমান পাম আমি ইয়াত 500 টকা দ্বিতীয় আৰু তৃতীয় মাহৰ অন্তত জমা হোৱা টকাৰ অন্তৰ পাৰ্থক্য আমি কিমান পাম 600 টকা হয়নে বাৰু 600 টকা পাম আমি ইয়াত ঠিক এইদৰে আমি যদি মন কৰোঁ তেওঁলোকে বেংকত জমা ৰখা টকাৰ পৰিমাণখিনি ৰতনৰ ক্ষেত্ৰত কি হৈছে অন্তৰবিলাক সমান হৈছে হয়নে বাৰু চাবাচোন দ্বিতীয় আৰু প্ৰথম মাহৰ শেষত জমা হোৱা টকাৰ অন্তৰ 500 টকা তৃতীয় আৰু দ্বিতীয় মাহৰ অন্তত জমা হোৱা টকাৰ অন্তৰ হৈছে 500 টকা কিন্তু ৰহিমৰ ক্ষেত্ৰত অন্তৰ কি হৈছে পৃথক আমি দেখা পাইছোঁ হয়নে বাৰু প্ৰথমে 500 টকা দ্বিতীয়তে 600 টকা ঠিক এনে ধৰণৰ আমি নম্বৰ তালিকাসমূহ বিভিন্ন ক্ষেত্ৰত দেখা পাওঁ আমি বিভিন্ন ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ কেতিয়াবা আমি 100 টকা 200 টকা 300 টকা 400 টকা
যদি আমি টকা বুলি ধৰোঁ তেতিয়া আমি 100 টকা 200 টকা 300 টকা 400 টকা অৰ্থাৎ এইবিলাক হৈছে কি কিছুমান নিয়মৰ মাজত থকা কিছুমান নম্বৰ তালিকা গতি এনেকুৱা নম্বৰ তালিকাসমূহক কি বুলি কোৱা হয় আজি তোমালোকৰ সৈতে এইটো বিষয় আলোচনা কৰিম এনে নম্বৰ তালিকাসমূহক কোৱা হয় কি বুলি কোৱা হয় সমান্তৰ প্ৰগতি হয়নে বাৰু সমান্তৰ প্ৰগতি অৰ্থাৎ সমান অন্তৰ থকা প্ৰগতি কি বুলি কৈছে সমান্তৰ প্ৰগতি ঠিক আছে আজি তোমালোকৰ সৈতে মই আলোচনা কৰিম সমান্তৰ প্ৰগতি